Hello guys, make some noise. You are tuning to FM Live with Raj Vikas. আজি আপোনালোকলৈ লৈ আহিছোঁ এটি সুন্দৰ কাহিনী। আশা কৰোঁ কাহিনীটিৰ জৰিয়তে আপুনি কিছু কথা শিকিব পাৰিব আৰু এই কাহিনীটি সম্পূৰ্ণ এটি কাল্পনিক কাহিনী। গতিকে আহক কাহিনীটিৰ মাজলৈ আগবাঢ়ো। আজিৰ কাহিনী ফ্ৰম এ হৰৰ ষ্টৰী। কাহিনীটি আমালৈ আগবঢ়াইছে পংকজ নাথে। পঢ়া শুনাৰ সপোন বুকুত লৈ বহুতেই খোজ দিয়ে অসমৰ মায়ানগৰী গুৱাহাটীলৈ। এখন এনেকুৱা চহৰ য'ত ভাল বেয়াৰ সমাহাৰে সাঙুৰি লয় বহুতৰে ভৱিষ্যত। এনেকুৱা এটা সপোন লৈ নীলিম আহিছিল এখন পিছপৰা গাঁৱৰ পৰা মহানগৰীলৈ। নীলিম এজন স্নাতক, গাঁৱৰ পৰাই BA পঢ়া শেষ কৰি উচ্চ শিক্ষাৰ বাবে গুৱাহাটীলৈ আহিছে। ঘৰৰ একমাত্ৰ ল'ৰা হোৱা হেতুকে আলাসৰ সি। বাহিৰৰ পৰিৱেশৰ লগত ইমান মিলা পিছা নাই, তথাপিও জীৱনত কিবা এটা কৰিবলৈ উঠি পৰি লাগিছে যিহেতু এইবোৰ হজম কৰিবই লাগিব। ঘৰৰ পৰা গুৱাহাটীলৈ গৈ 2 BHK ফ্লেট এটা ভাড়া ল'লে। আজিকালি গুৱাহাটী চহৰত কম দামত ফ্লেট পোৱাটো টান, যদিও ফ্লেটৰ মালিকে নিম্নতম মূল্যতে ভাড়া দিবলৈ ৰাজি হ'ল। যিহেতু সি ইমান ঘূৰা ফুৰা ভাল নাপায় আৰু এতিয়া 2 বছৰ ইয়াতে থাকিব, ৰুম সলোৱা বা তেনেকুৱা একো কথা ভৱিষ্যতলৈ চিন্তা নকৰে, সেইকাৰণে অলপ ডাঙৰকৈয়ে ৰুমটো ল'ম বুলি ভাবিলে। লাগিলে পিছত কোনোবা পাৰ্টনাৰ পালে একেলগে শ্বেয়াৰ কৰিব ৰুমটো। মালিকৰ লগত কথা পাতি বস্তু বাহিনী লগাই ল'লে। সকলো ঠিক ঠাক কৰি হৈ যোৱাৰ পিছত সি কলেজলৈ যাব আৰম্ভ কৰিলে। আজি কলেজৰ প্ৰথম দিন। সি কলেজত ব্ৰেকফাষ্ট নকৰাকৈ যায়। কেণ্টিনত কিবা এটা খাই দিনটো ক্লাছ কৰি গধূলি ৰুম পায়। দিনটো ভাগৰ মাৰি ৰাতি সাজৰ যা যোগাৰ চলায়। ওচৰতে আৰু 2টা ৰুম আছে। এটাত এযোৰ নৱবিবাহিত দম্পতি থাকে আৰু এটাত সৰু পৰিয়াল এটা থাকে। নীলিম কলেজৰ পৰা আহি আবেলি অলপ শুই যায়। পুনৰ ৰাতি পঢ়া শুনা শেষ কৰি ভাত পানী খাই পুনৰ শুই যায়। মানে সি ৰুমটোত নতুনকৈ কোনোবা যে আহিছে হয়তো বাকী পৰিয়ালে গম পোৱাই নাই। সি শান্ত ল'ৰা, খুব বেছি কথাও নকয় আৰু নিজৰ কামখিনি বাহিৰে বেলেগৰ কামত ইমান মনোযোগ নিদিয়ে। 2 মাহ পাৰ হ'ল এনেকৈ, কোনো অসুবিধা নাই। মাথো এটা সমস্যা আছিল, মাজৰাতি গোটেই ৰুম কেইটাৰ দুৱাৰবোৰত কিবা টোকৰ দিয়াৰ দৰে শব্দ আহি থাকে। ইমান মনোযোগ দিয়া নাই যদিও এইটো ঘটনা প্ৰায় সদায় হৈছিল। নীলিমৰ ৰুমটোৰ আগফালে আৰু এটা ৰুম আছে, সেইটোত তলা লগোৱা আছে আৰু তলাটো মামৰে ধৰিছে যেন বহু বছৰৰ পৰা তলাটো খোলোৱা হোৱাই নাই। সেই ৰুমটোৰ এখন দৰ্জা জইন হৈ নীলিমৰ ৰুমৰ লগত লাগি আছে, যদিও সেইখন সম্পূৰ্ণ বন্ধ। সেইফালে সি ইমান মন দিয়া নাছিল। আজি সি কলেজৰ পৰা অলপ সোনকালে আহি অমলেট বনাই খাই পঢ়িব বহিল। মানে ইণ্টাৰ্ণশ্বিপৰ নোটছ বনাব আছে, সেইবোৰ কামত লাগিব। দুপৰীয়া ৰুমত আহি ভাগৰ মাৰি তাৰ কাম আৰম্ভ কৰিলে। তাৰ ওচৰৰ মানুহখিনিৰ লগতো লাহে লাহে তাৰ ভাল চিনাকি হৈছে।
পঢ়া শুনা শেষ হোৱাৰ পিছত সি আজি অলপ বাহিৰলৈ ওলাই যাবলৈ মন কৰিলে। লগত কোনো নাই, সেইকাৰণে গধূলি সময়ত অকলে ওলাই গ'ল। এনেই অলপ ইফালে সিফালে ঘূৰি বাহিৰত কিবা এটা খাই ৰাতি ৰুমলৈ আহিল। সময় কেনেকৈ পাৰ হৈ গ'ল গমেই পোৱা নাই। ৰুমত সোমাওঁতে 10টা বাজিল। ওচৰৰ মানুহো সকলো শুলে। নিমাওমাত পৰিৱেশ। ফ্লেটৰ মাজত লাইটটো জ্বলি আছিল। ভিতৰত সোমাই খোৱাৰ যা যোগাৰ চলাই থাকোঁতে দুৱাৰত এটা টোকৰ পৰিল। সি শুনিছিল যদিও মনোযোগ নিদিলে, যিহেতু সদায় এইটো হৈয়ে থাকে। ঠিক শুব লৈছিল, সি লাইটটো বন্ধ কৰিব বিচাৰোঁতেই দুৱাৰত পুনৰ দুটা টোকৰ পৰিল। সি ভাবিলে কোনোবা আহিছে চাগে, কাৰণ দুটা টোকৰ আজিয়ে পৰিছে প্ৰথম। সি দৰজা খুলি বাহিৰলৈ ওলাই চালে আৰু কাকো দেখা নাপালে। সি ভাবিলে আচৰিত, আৰে এইবুলি উচ্চাৰণ কৰি সি দুৱাৰখন জপাই শুবলৈ ল'লে। ৰাতিপুৱা সি সোনকালে উঠিয়েই বাহিৰত নতুনকৈ বিয়া হোৱা দম্পতীহালৰ মানুহজনীক দেখিলে। সি যাই সুধিলে, আপোনালোকৰ ৰুমত কোনোবা আহিছিল নেকি? ৰাতি হয়তো ভুলতে মোৰ ৰুমত নক কৰিছিল। তেখেতে ক'লে, নাইতো। মানুহজনীয়ে ক'লে, আমাৰ এখেতটো গধূলি আহিল আৰু ওলোৱাও নাই, আৰু কাষৰ ৰুমটোতো কোনো নাই। সি মনতে ভাবিলে কোনে ঠুকুৰিয়াইছিল। বাৰু ঠিক আছে বুলি কৈ সি হাত মুখ ধুই কলেজলৈ ওলাই গ'ল। দিনটো সি কলেজত এনেদৰে কথাবোৰ ভাবি থাকিলে। মনতে সন্দেহ সোমাল, কোনে ঠুকুৰিয়াইছিল দৰজাখন ৰাতি। আৰু যোৱা 2 মাহ ধৰি সদায় একেটা ঘটনা হৈ আছে যদিও যোৱা ৰাতি দুটা টোকো মাৰিলে আৰু কোনো নাই। নিজে প্ৰশ্ন কৰাৰ দৰে মুখত কিবা ভুৰভুৰাই থাকিবলৈ ধৰিলে। কলেজৰ পৰা আহি সি গধূলি ৰুমত সোমাল। ৰাতিপুৱা দেখা মানুহজনীক পুনৰ দেখিলে। তাৰ ৰুমত সোমাল। কৰিবলগীয়া কামবোৰ সি কৰি ভাত বনালে আৰু খাই শুলে। আকৌ মনত পৰিল তাৰ, আজি যদি কোনোবাই আকৌ টুকুৰিয়াই, সি নুশুৱে, ৰৈ আছে আজি। টুকুৰিয়ালে লগে লগে দুৱাৰ খুলি চাব, কোন। এনেকৈ সি অলপ সময় ৰৈ থাকিল। ৰৈ থাকোঁতে 2 ঘণ্টা পাৰ হ'ল। সময় 11:50। তাৰ টোপনিও ধৰিল, গতিকে শুবলৈ ল'লে। ঠিক চকু দুটা জপাইছিল মাত্ৰ, লগে লগে দুটা টোকৰ পৰিল দুৱাৰত। তেতিয়া 12টা। হেল্ল' গাইজ, মেক সাম ইয়ৰ নইজ। দিছ ইজ ৰাজ বিকাশ। আপুনি শুনিলে আজিৰ কাহিনীটো, কেনেকুৱা পালে? আজিৰ কাহিনীটি আছিল প্ৰথম খণ্ড এইটো। পিছৰ খণ্ডলৈ আগবাঢ়িবলৈ আপোনালোকে আমাক কমেণ্ট কৰি জনাওক আজিৰ কাহিনীটি শুনি কেনেকুৱা পালে। আমি লৈ আহিম পিছৰ খণ্ডটি অতি সোনকালে আপোনালোকৰ মাজলৈ। শুনি থাকিব FM লাইভ। নেক্সট